কিমানটা বিচাৰিম এইটো কথা বতৰা পাতিম, কিন্তু বৰাকত ইলেকশ্যন খেলিমটো ফাইনেল, 100% ফাইনেল। বৰাকত অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিম। বটলা পাৰ্টি বুলি কৈছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ পুৰণা ভিডিঅ' ভালকে উলিয়াই চাব, তাত জুবিন গাৰ্গ ডাঙৰীয়াই ধুনীয়াকে কৈছে বিজেপি এটা বটলা পাৰ্টি, এইটো খেদাব লাগিব বুলি কৈছে। খেদাবলৈ পোৱাৰ আগতে জুবিনদাৰ মহাপ্ৰয়াণ হ'ল। হয় লজেন গুটিদা, আপুনি ঠিকেই কৈছে। জুবিনদাই বিজেপিক বটলা পাৰ্টি বুলি কৈছিল, কিন্তু আপোনাৰ পাৰ্টিটোক জুবিনদাই ফটুৱা পাৰ্টি বুলি কৈছিল, তাকো এবাৰ নহয় বাৰ বাৰ। কি নতুন ওলাইছিল যে কি নাম, হা কিবা ফটুৱা পাৰ্টি এটা যে কি নাম, এজেপি। ফটুৱাই হয় এইটো, মূলত কা আন্দোলন কৰিব আছে পাৰ্টি খোলে কাম লাগে। লজেন গুটিদা, আপুনি জুবিনদাৰ নাম নোলোৱাকৈ কথা ক'ব নোৱাৰে নেকি? যিকোনো কথাতে আপোনাৰ এই ফটুৱা মুখখানেদি জুবিনদাৰ নাম লৈ লৈ তেখেতৰ মহান আত্মাক অপমান কৰা অধিকাৰ আপোনাক কোনে দিলে? নে ৰাজনৈতিক পণ্য সামগ্ৰীলৈ ৰূপান্তৰ হ'ল আমাৰ গোটেই অসমৰ হিয়াৰামঠু জুবিনদা? লজেন গুটিদা, এটা সময়ত কিন্তু আপুনি জুবিনদাক দালাল আখ্যা দিছিলে, দালাল বুলি কৈছিলে, বিজেপিৰ দালাল বুলি কৈছিলে আপুনি জুবিনদাক। সেই কথা কিন্তু অসমৰ ৰাইজে পাহৰি পোৱা নাই। আন্দোলন কৰিব আছে পাৰ্টি খোলে কাম লাগে। কোনে কম্প্ৰমাইজ কৰিছে, কোনে আপোচ কৰিছে, কোনে এই আন্দোলনৰ পিছত বিজেপিৰ ৰাজনৈতিক দালাল হৈ গ'ল, এইবোৰ চাইছে। আপোনালোকৰ এজেপি পাৰ্টীয়ে মুকলি মঞ্চ পাতি জুবিনদাক অপমান কৰিছিল, মনত আছে? আৰু এতিয়া আপোনালোকে জুবিন প্ৰেমী দেখুৱাব আহিছ। আপোনালোকে যে আমাৰ সোণৰ অসমখন গগৈভূমি হ'ব বুলি টোপ গিলি আছ, আপুনি পাহৰিলে নেকি? ছাত্ৰ সন্থাত চান্দা খাই জীয়াই থকা সময়ত খুব বাংলাদেশী বুলি, খুব মিয়া বাংলাদেশী বুলি পকৰ ফালিছিলি। এতিয়া বোলে আপুনি বৰাকৰ পৰাহে নিৰ্বাচন খেলিবি, লাজ লগা নাই? আমাৰ অসমীয়াৰ ভোট থকা সমষ্টিবোৰত আপোনালোকৰ ফেক জুবিন বক্সবিলাকে কাম নিদিলে নেকি? শেষত এটাই কথা ক'ম, আপুনি অকল বৰাকৰ পৰাই নিৰ্বাচন খেলা নহয়, পাৰে যদি পশ্চিমবংগৰ পৰাও খেলক, আৰু পশ্চিমবংগৰ লগতে বাংলাদেশৰ পৰাও খেলক। যদিও বৰাক আৰু পশ্চিমবংগত জিতিব নোৱাৰে, বাংলাদেশৰ পৰাতো আপুনি 100% জিতিব। ফটুৱা।